বিশ্ব খ্ৰীষ্টিয়ান ধৰ্মাৱলম্বীৰ লগতে কাৰ্বি আংলঙৰ বিভিন্ন প্ৰান্তৰ গীৰ্জাসমূহত পালন চানেডে পালন ৰংথে আংস্থিত KSA কাৰ্যালয়ত আৰম্ভ দক্ষতা বিকাশৰ প্ৰশিক্ষণৰ কাৰ্যসূচী মেঘালয় বাসিন্দাসকলে কাৰ্বি আংলঙৰ উমৰুত বসতি কৰা লোকসকলক শীঘ্ৰে ত্যাগ কৰাৰ ভাবুকি নমস্কাৰ অসমীয়া প্ৰাইম টাইম বাতৰিত মই পৰহজ্যোতি শৰ্মাই স্বাগতম জনাইছো এতিয়া আগবাঢ়িছো প্ৰথমটো বাতৰিলৈ সমগ্ৰ বিশ্বতে আজি খ্ৰীষ্টিয়ান ধৰ্মাৱলম্বী লোকসকলে উদযাপন কৰিছে পালম চানডে বিশ্বৰ সৈতে সংগতি ৰাখি কাৰ্বি আংলঙৰ বিভিন্ন প্ৰান্তৰ গীৰ্জাসমূহৰ লগতে ডিফু গীৰ্জাসমূহতো পালম চানডে উলহ মালহেৰে উদযাপন কৰা হয় অঞ্চলৰ গীৰ্জাসমূহৰ প্ৰাংগণৰ পৰা হাতে হাতে খেজুৱাৰ ডাল লৈ হুছনা আৰু ডেভিডৰ পুত্ৰ হেমফু বুলি চিঞৰি পথেৰে সমদল উলিয়ায় একেদৰে UCF হামৰেন গোটৰ উদ্যোগতো পাল কৰে বাৰ্ণাঢ্য প্লাম চানেডে সমগ্ৰ হামৰেন এলেকাৰ 26খন গাঁৱৰ ৰাইজ একত্ৰিত হৈ পুৱা 9:30 বজাৰ পৰা বিভিন্ন কাৰ্যসূচীৰে প্লাম চানেডে ৰূপায়ণ কৰা হয় কাৰ্যসূচী অনুসৰি প্ৰথমে হামৰেন বজাৰৰ মাজেৰে সমদল উলিয়ায় আৰু সমদলৰ অন্তত হামৰেন বহুমুখী উপযোগিতা ভৱনত ঈশ্বৰৰ প্ৰাৰ্থনা সভা হয় ৰেফাৰেণ্ট টেলিছন ৰংপিৰ পৌৰোহিত্যত অনুষ্ঠিত এই সভাত প্ৰচেছৰ প্ৰেষ্টৰ আবু ক্ৰো UCF পশ্চিম কাৰ্বি আংলঙৰ সভাপতি ক্লিমেন টেৰন প্ৰমুখ বিশিষ্ট ব্যক্তিসকল যোগদান কৰি ধৰ্মীয় ভাষণ আগবঢ়ায় আনহাতে বুকাজনতো লক্ষীজান ব্যাপ্তিষ্ট চাৰ্চতো উলহ মালহেৰে পালন কৰা হয় প্লাম চানেডে পুৱা ভাগত পথৰ মাজেৰে উলিওৱা হয় প্লাম চানেডে উপলক্ষে হাতে হাতে খেজুৱাৰ ডাল অথবা পাত হাতে হাতে লৈ এখন বিশাল সমদলৰ অন্তত জামাল হানছে পৌৰোহিত্যত অনুষ্ঠিত সভাত বৰচিং ইণ্টি প্ৰেষ্টৰ আৰণ তেৰণে পালম চানেডৰ ওপৰত গুৰুত্বপূৰ্ণ ভাষণ আগবঢ়ায় মংগল ইংহি সুন্দৰ ক্ৰো আৰু আনন্দ তেৰঙৰ ৰিপৰ্ট কাট নিউজ KSA উদ্যোগত 25 মাৰ্চৰ পৰা আৰম্ভ দক্ষতা বিকাশ প্ৰশিক্ষণৰ কাৰ্যসূচী কাৰ্বি আংলং সাহিত্য শাখিত পৰিষদৰ কাৰ্যবাহী সদস্য প্ৰদীপ ৰংপিৰ উদ্বোধনেৰে আৰম্ভ হোৱা এই কাৰ্যসূচীত প্ৰায় শতাধিক যুৱক যুৱতীয়ে অংশগ্ৰহণ কৰে উঠি অহা যুৱক যুৱতীসকলৰ ভৱিষ্যত জীৱন স্বাৱলম্বী হ'ব পৰাকৈ প্ৰস্তুত কৰিবৰ বাবে 3 মহীয়া এই দক্ষতা বিকাশৰ প্ৰশিক্ষণৰ কাৰ্যসূচীত অধিক সংখ্যক যুৱচামক প্ৰশিক্ষণত অংশগ্ৰহণ কৰি স্বাৱলম্বিত হ'বৰ বাবে আহ্বান কৰে মুখ্য অতিথি তথা উন্মোচক হিচাপে যোগদান কৰা কাৰ্যবাহী সদস্য প্ৰদীপ ৰংপিয়ে Skill development buke lake methan kar jabo skill ile tum dum pe উল্লেখ্য এই 3 মহীয়া প্ৰশিক্ষণত বিশেষভাৱে বিউটিচিয়ান অফিচ মেনেজমেণ্ট আদিৰ ওপৰত প্ৰশিক্ষণ দিয়া হ'ব হেয়ে এই প্ৰশিক্ষণত কাৰ্বি আংলং জিলাৰ বিভিন্ন প্ৰান্তৰ শিক্ষিত যুৱক যুৱতীক যোগদান কৰিবৰ বাবে আহ্বান জনায় কাৰ্বি ছাত্ৰ সন্থাৰ নেতৃত্বই সুৰে উলুটাকৈ গিৰিহতক বান্ধি কিলায় সম্পত্তি এই অৱস্থা হৈছে কাৰ্বি আংলং সীমান্তৰ এলেকা উমৰুত বাস কৰা লোকসকলৰ সুৰে উলুটাকৈ গিৰিহতক বান্ধি কিলায় সম্প্ৰতি এই অৱস্থা হৈছে কাৰ্বি আংলং সীমান্তৱৰ্তী এলেকা উমৰুত বাস কৰা লোকসকলৰ হয় মেঘালয় সীমান্ত তথা পশ্চিম কাৰ্বি আংলং জিলাৰ উমৰুত অসম সীমান্ত চকী নিৰ্মাণক লৈ তীব্ৰ অসন্তুষ্টি উত্তেজনাৰ সৃষ্টি হৈছে মেঘালয়ৰ উমৰুত দীৰ্ঘদিনৰে পৰা স্থায়ীভাৱে বসবাস কৰি অহা স্থায়ী লোকসকলক মেঘালয়ৰ বাসিন্দাসকলে তীব্ৰ ভাবুকি প্ৰদান কৰিছে এইলৈ সৃষ্টি হৈছে অঞ্চলজুৰি তীব্ৰ উত্তেজনা বছৰ বছৰ ধৰি ৰাজ্য তথা পৰিষদীয় চৰকাৰৰ চৰম উদাসীনতাৰ সোণালী সুযোগ গ্ৰহণ কৰি এলেকাটোৰ অধিকতৰ বাসিন্দাসকলক নিজৰ ফলীয়া কৰি আগ্ৰাসন জাল পতা একাংশ মেঘালয় বাসিন্দাসকলে এনে দুঃসাহৰ উত্তৰ ৰাজ্য তথা জিলা চৰকাৰে শেহতীয়া পদক্ষেপ হিচাপে সীমান্ত চকী স্থাপন কৰিব ওলোৱাত কিছু স্বস্তিৰ নিশ্বাস এৰিছে একাংশ বুদ্ধিজীৱী তথা চিন্তাশীল মহলে Assets will have to be settled actually
on a three-level basis. Firstly, there will be the border magistrates from both sides, whether it be Ribhoy sector or the Jai sector, and from West Karbi Anglong sector. Then the next level would be at the level of the chief secretaries of both sides. And eventually the summit will be between the chief ministers of both Assam and Meghalaya when border disputes arise. And in case these are not disputes, borders are clearly demarcated. It's only claims made by Meghalaya on the territory of Karbi Anglong. These things have been done very surreptitiously, which means to say that these border matters have been actually done with an ulterior motive. And the ulterior motive is that this border problem should never be solved. But the Border Commission way back in 1951 had been clear and unambiguous that the natural boundaries which exist between what is now Meghalaya and West Karbi Anglong is set in stone, and there is no way that these borders can be altered in any way. And eventually the summit between the chief ministers of Assam and Meghalaya. These matters cannot be handled in any other way, be it by some government agency or between some non-governmental organizations or some non-state players who may be making outrageous claims for which actually they have no locus standi. And Umrukhuti will remain part of Karbi Anglong and will remain so in the foreseeable. Boithalongshor Brajasan Inghi report, Card News. পশ্চিম কাৰ্বি আংলঙৰ পৰিষদৰ দুৱাৰ আমলাৰ সমষ্টিৰ বৰকক এমি স্কুলৰ আত্মসহায়ক গোটসমূহক লৈ অনুষ্ঠিত কৰা হয় ৰাষ্ট্ৰীয় গ্ৰামীণ অভিযানৰ সজাগতা সভা। জীৱন আৰু জীৱিকাৰ ক্ষেত্ৰত আত্মসহায়ক গোটসমূহৰ যোগেৰে এই আঁচনিৰ যোগে কেনেকৈ অধিক ফলপ্ৰসূ হোৱাৰ লগতে খৰতকীয়া লাভান্বিত হ'ব পাৰি তাৰ ওপৰত দিয়া হয় আত্মসহায়ক গোটৰ সদস্যসকলক সজাগতা। এই আঁচনিৰ যোগে প্ৰতি আত্মসহায়ক গোটৰ 25,000কৈ আৰ্থিক অনুদান লাভ কৰিব। ইতিমধ্যে পৰিষদীয় সমষ্টিটোৰ ভিতৰত 121টা আত্মসহায়ক গোটে চৰকাৰীভাৱে পঞ্জীয়নভুক্ত হৈছে যদিও প্ৰথম পৰ্যায় 70টা আত্মসহায়ক গোটেহে এই অনুদান পাবলৈ সক্ষম হ'ব বুলি উক্ত সজাগতা সভাত মুখ্য অতিথি হিচাপে যোগদান কৰা পৰিষদীয় দুৱাৰ আমলাৰ জনপ্ৰতিনিধি প্ৰভাত চন্দ্ৰ তাৰৈ মুখ্য অতিথি ভাষণত কয়। উল্লেখ্য এই সজাগতা সভাত মুখ্য অতিথিগৰাকীৰ লগতে ভিডিসি অধ্যক্ষ দিলীপ মিলিককে ধৰি ৰাম সিং বে, সূৰ্য বৰদলৈ আৰু বিমল বসুমতাৰী প্ৰমুখ নেতাসকল উপস্থিত থাকে। সময় হৈছে এটি চমু বাণিজ্যিক বিৰতিৰ। Please make your visit in AL Exotic showroom. It's time to replenish your garden with different kinds of exotic plants. Various kinds of exotic plants, PE pots, gift items, and more accessories for both indoor and outdoor are available here. AL Exotic Showroom near SR Petrol Pump, Diffu, Karbi Anglong. Kanj Assam Hill Small Industries Development Corporation Limited opera ঘৰত নিত্য প্ৰয়োজনীয় সামগ্ৰীসমূহ আপোনালোকৰ বাবে সাজু কৰা হৈছে। নিত্য প্ৰয়োজনীয় বিবিধ ৰস, ফলৰ ৰস বজাৰৰ দোকানে দোকানে পাব। বিশুদ্ধ খোৱা পানী, আমৰ ৰস, কমলাৰ ৰস, সৰিয়হৰ তেল, হালধিৰ গুড়ি, আমলখিৰ আচাৰ, চিত্ৰনলা, গাজ টেঙা ইত্যাদি অধিক মাত্ৰাত দোকানত পাব।
Visit LDRB Difu Karbi Anglong, Assam. 10% off in every kitchen and dining items like Hawkins, Flux, Milton, Trail, Shreya Iron, etc. 10% off in makeup and cosmetic products. And grocery items. আপুনি বাৰু বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি? এতিয়া আৰু চিন্তা নাই, কাৰণ বজাৰলৈ আহিল কাঞ্চ ৱাটাৰ। বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ৱাটাৰে আপোনাক দূষিত পানীৰ ভয়াৱহতাৰ পৰা আঁতৰত ৰাখিব। কাঞ্চ ৱাটাৰ। বিৰতিৰ পিছত পুনৰ বাতৰি মজিয়াত। মৰম লগা কণমানি বিশাল শৰ্মা নিজৰ নৃত্যৰ দক্ষতাৰ ভাৰতৰ কোটি কোটি জনতাৰ হৃদয় জয় কৰিবলৈ সক্ষম হ'ল কণমানি বিশাল শৰ্মা। মৰম লগা কণমানি বিশাল শৰ্মা নিজৰ নৃত্য দক্ষতাৰে ভাৰতৰ কোটি কোটি জনতাৰ হৃদয় জয় কৰিবলৈ সক্ষম হ'ল কণমানি বিশাল শৰ্মা। অলপতে ৰাষ্ট্ৰীয় টেলিভিছন চেনেলৰ সোনি টিভিৰ জনপ্ৰিয় ৰিয়েলিটি শ্ব' ছুপাৰ ডান্সাৰ চূড়ান্ত প্ৰতিযোগিতাত বিজয়ী হৈ সমগ্ৰ ৰাজ্যখনৰ লগতে বিশেষকৈ যোৰহাটলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। অতি দৰিদ্ৰ পৰিয়ালৰ সন্তান বিশাল শৰ্মাই পুনৰ প্ৰমাণ কৰি দেখুৱালে দৰিদ্ৰতাই দক্ষতা প্ৰদৰ্শন কৰি সুফল অৰ্জনত বাধাৰ সৃষ্টি কৰিব নোৱাৰে। বিশালৰ সফলতাত সমগ্ৰ অসমৰ লগতে বিশেষকৈ যোৰহাট সেয়েহে আজি অতিকৈ গৌৰৱান্বিত। ৰাজু কাঠাৰৰ ৰিপৰ্ট, কাট নিউজ। হোজাই জিলাৰ লংকাৰ শিক্ষাখণ্ডৰ বান্দৰমেলা প্ৰাথমিক বিদ্যালয়ত শনিবাৰে শিক্ষক প্ৰশিক্ষণৰ সফল সামৰণি পৰে। প্ৰথম আৰু দ্বিতীয় পৰ্যায়ত প্ৰায় 2 শতাধিক প্ৰাথমিক শিক্ষকক সমল ব্যক্তিৰ দ্বাৰা প্ৰশিক্ষণ দিয়া হয়। কালি অন্তিম দিনা লংকা উন্নয়ন খণ্ডৰ বিষয়া প্ৰণৱ বৰা উপস্থিত থাকি ভাষণ আগবঢ়াই লগতে এক আছুতীয়া সাক্ষাৎকাৰত সাংবাদিকৰ আগত গুণোৎসৱৰ নিম্ন ফলাফল পোৱা বিদ্যালয়সমূহক আগুৱাই লৈ যোৱাৰ বাবে এনে প্ৰশিক্ষণৰ ব্যৱস্থা লোৱা বুলি কয়। নিজৰ শিক্ষা খণ্ডতে ডি গ্ৰেড পোৱা 9খন বিদ্যালয় আন্তঃগাঁথনি উন্নত নহয়, গতিকে উন্নয়নৰ দিশত আগুৱাই লৈ যাব লাগিব বুলিও কয়। উক্ত বান্তাৰ মেলা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক তাজউদ্দিনে তেওঁৰ বিদ্যালয়ত এই প্ৰশিক্ষণ কেন্দ্ৰ দিয়াৰ বাবে সুখী অনুভৱ কৰি কৰ্তৃপক্ষ আৰু শিক্ষকসকলক ধন্যবাদ জ্ঞাপন কৰে। হাওৰাঘাটৰ পৰা গৌতম চন্দ্ৰৰ ৰিপৰ্ট, কাপ নিউজ। বোকাজানত .22 পিষ্টলসহ আটক KLFৰ কেডাৰ। বোকাজান আৰক্ষী আৰু সৰিয়জানস্থিত 12 গাৰোৱাল আৰ্মি যুটীয়া সহযোগত যোৱা নিশা আটক হোৱা এই কেডাৰজনৰ পৰা পিষ্টলসহ 8 জাই সজীৱ গুলী উদ্ধাৰ কৰে। বোকাজান .22 পিষ্টলসহ আটক KLFৰ কেডাৰ। বোকাজান আৰক্ষী আৰু সৰিয়জানস্থিত 12 গাৰোৱাল আৰ্মি যুটীয়া সহযোগত যোৱা নিশা আটক হোৱা এই কেডাৰজনৰ পৰা পিষ্টলসহ 8 জাই সজীৱ গুলী উদ্ধাৰ কৰে। আটকাধীন ধৃত কেডাৰজনৰ নাম জামহেম চাংলৈ, বয়স 34 বুলি আৰক্ষী সূত্ৰত প্ৰকাশ। বোকাজানৰ পৰা আনন্দ তেৰাঙৰ ৰিপৰ্ট, কাট নিউজ। আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ। ধন্যবাদ।